আজি হৰেন্দ্ৰনাথ শৰ্মাদেৱৰ জন্ম শতবাৰ্ষিকী পালন কৰিবলৈ বৰ্ষজোৰা আজি আয়োজন কৰা হৈছে। তাৰ এই অনুষ্ঠানত যোগ দিবলৈ মোক নিমন্ত্ৰণ কৰা হৈছিল। শৰীৰ সিমান সুস্থ নথকাত মই সভাত উপস্থিত থাকিব নোৱাৰিলোঁ। সেই সময়টো মোৰ কাৰণে অলপ অসুবিধা। মই জিৰণি লৈ থাকোঁ, সেইকাৰণে মই শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰিলোঁ তাত অনুষ্ঠানত। কিন্তু মই ইয়াতে দুআষাৰ কথা ক'ম, আশা কৰোঁ ৰাইজ তাতেই সন্তুষ্ট হৈ মোক ক্ষমা কৰিব। আধুনিক শিক্ষাৰ পোহৰ প্ৰথমে যিবোৰ অঞ্চলত পৰিছিল অসমত, তাৰ অন্যতম আছিল বজালী। আৰু অসমৰ বহু সুসন্তান লেখক, সাহিত্যিক আৰু শিক্ষাবিদ তাৰ পৰা ওলাইছিল। তাৰ ভিতৰত আন এজন হৰেণ শৰ্মা আছিল তাহানিত, হৰগোবিন্দ শৰ্মা, ডাক্তৰ দীননাথ শৰ্মা, ভৱানন্দ দত্ত প্ৰমুখ্যে বহু কেইজনৰ নাম উল্লেখ কৰিব পাৰি। কিন্তু ঔপনিৱেশিক যুগৰ অনগ্ৰসৰতাৰ সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰ বেছি নোহোৱা বাবে মননশীল চিন্তা আগবাঢ়িলেও যুক্তিবাদী বস্তুবাদী চিন্তাৰ তেনে অনুশীলন হোৱা নাছিল। ঘাইকৈ মাৰ্ক্সবাদী চিন্তাৰ প্ৰভাৱতহে ঔপনিৱেশিক যুগ বাদেই তাৰ পিছতো বহু কাললৈ যুক্তিবাদী আৰু বস্তুবাদী চিন্তাৰ প্ৰভাৱ বৃদ্ধি পাইছিল। আজিও অসমত যুক্তিবাদী চিন্তাৰ প্ৰভাৱ সীমিত। সেয়ে পুৰঠ বয়সত মাৰ্ক্সবাদ আৰু যুক্তিবাদৰ প্ৰতি আকৃষ্ট হোৱা প্ৰয়াত হৰেণ শৰ্মাদেৱৰ ভূমিকা এক আদৰণীয় বিস্ময় বুলি ক'ব লাগিব। তেখেত আগৰ পৰাই যুক্তিবাদী আছিল। মাৰ্ক্সবাদে তেখেতৰ মনটো অধিক সূক্ষ্ম, তীক্ষ্ণ আৰু সফল কৰি তুলিলে। তেখেতে নিৰ্ভীকভাৱে যুক্তিবাদৰ চৰ্চা কৰাই নহয়, বিভিন্ন হিন্দু পন্থাৰে প্ৰামাণ্য নমস্য গ্ৰন্থ ভগৱদ গীতাৰ আদ্যোপান্ত যুক্তিবাদী বিচাৰ বিশ্লেষণ আৰু সমালোচনা আগবঢ়াই নিজৰ আপোচহীন চৰিত্ৰ প্ৰকাশ কৰিছিল। তেখেতৰ বিচাৰৰ সাৰ কথা এয়ে যে যুক্তিৰ আগত ভক্তি সৰ্বশক্তিমান নহয় আৰু মানুহৰ পৰম অস্ত্ৰ যুক্তিহে। এইটো অৱশ্যে সত্য যে সভ্যতাৰ দীঘলীয়া যাত্ৰাত মানুহে যিবোৰ প্ৰমূল্য আহৰণ কৰিছে, যেনে মানৱতাবোধ, প্ৰেম, ভ্ৰাতৃত্ব, সাহস আৰু শৌৰ্য, ন্যায়, সত্যনিষ্ঠা, সততা, এইবোৰ সংকীৰ্ণ যুক্তিবাদে ঢুকি নাপায়। তাৰ বাবে এক উদাৰ মানৱতাবাদী দৰ্শনৰ প্ৰয়োজন হ'ব। কিন্তু এইবোৰ প্ৰমূল্য যুক্তিৰ অবিহনে ম্লান আৰু দুৰ্বল হয়। অতীতত ভাৰতীয় সভ্যতাৰ গৌৰৱময় যুগত যুক্তিৰ শক্তি আছিল অবাৰিত। বিশেষকৈ সমগ্ৰ বিশ্বতে বৌদ্ধ যুগটো ভাৰতৰ স্বৰ্ণযুগ আছিল বুলি আজি ধাৰণা কৰা হয়। সেই বৌদ্ধ ধৰ্মৰ প্ৰভাৱে পূবে চীন, জাপান, পশ্চিমে ইৰাণ আৰু উত্তৰে মধ্য এছিয়া পৰ্যন্ত বিভিন্ন অঞ্চলৰ সমাজক এক উন্নততৰ পৰ্যায়লৈ উন্নীত কৰাইছিল। গৌতম বুদ্ধ নিজেই যুক্তিবাদী আছিল। শাস্ত্ৰ, ঋষি মুনি
ইংৰাজীত যাক টেষ্টিমনি বুলি কোৱা হয়, বা অতীন্দ্ৰিয় সত্তাত বিশ্বাস, একোতে তেওঁ আস্থা জ্ঞাপন কৰা নাছিল। পৰৱৰ্তী কালত ক্ৰমে যুক্তিৰ প্ৰভাৱ ভালেখিনি হ্ৰাস পালে, গঢ়ি উঠিল অমানসিক বৰ্ণ ব্যৱস্থা আৰু অস্পৃশ্যতা, উচ্চ নিচৰ মাজত হিমালয় সদৃশ প্ৰাচীৰ, আৰু সেইবোৰত জনসাধাৰণক অন্ধভাৱে আসক্ত কৰিবলৈ জন্ম দিয়া হ'ল নানা আখ্যান ভৰা ভ্ৰান্ত শাস্ত্ৰ, যুক্তিক নিৰস্ত কৰিবলৈ প্ৰচাৰ কৰা হ'ল অন্ধবিশ্বাস, অৰ্থহীন আচাৰ বিচাৰ, মানৱতাবোধ, সত্যনিষ্ঠা, ন্যায়, চিন্তাৰ মুক্ত পৰিৱেশ সকলোৰে অৱসান ঘটিল। আৰম্ভ হ'ল অন্ধকাৰ যুগ। যাকে যাকে নিপীড়িত মানুহে দমন পীড়নৰ হাত সাৰিবলৈ নৱাগত ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। আন নালাগে, স্বামী বিবেকানন্দইও কৈছিল যে তৰোৱালে ভাৰতত ইছলাম ধৰ্ম প্ৰতিষ্ঠা কৰা নাছিল, কৰিছিল জাতিভেদৰ নিগ্ৰহে। ঔপনিৱেশিক যুগৰ সীমিত সংকুচিত আধুনিকতাই সেই অন্ধকাৰ যুগৰ সকলো চিন-মোকাম নিৰ্মূল নকৰিলে, বৰং জাতিভিত্তিক সামন্তবাদী ব্যৱস্থা সমাজৰ ভেটিত খামুচি ধৰি থাকিল, আৰু তাৰ ফলত সমাজৰ বৈষম্য স্থায়ী আৰু অলৰচৰ হৈ থাকিল। লগে লগে ৰৈ গ'ল যুগ যুগ জোৰা অন্ধবিশ্বাস, বিচাৰহীন আচাৰ বিচাৰ, লিংগভিত্তিক বৈষম্য নিপীড়ন, নিষ্ঠুৰ বৰ্ণবাদী ব্যৱস্থা। আৰু পুঁজিবাদেও সমাজত শ্ৰেণীবিভক্ত কৰি বৈষম্য দৃঢ় কৰিলে। সামাজিক স্থবিৰতাক সমৰ্থন কৰিবলৈ ৰৈ গ'ল এই মতাদৰ্শগত দুৰ্জয় মতাদৰ্শগত স্থবিৰতা। এতিয়া কিন্তু একচেটিয়া বৃহৎ পুঁজিপতি কেইঘৰমান আৰু সামন্তবাদী উচ্চবৰ্ণৰ জমিদাৰ চাম মিলি এনে এক ৰাষ্ট্ৰীয় দলক ক্ষমতাত বহুৱাইছে, যি অতীতৰ ধৰ্মভিত্তিক অন্ধবিশ্বাস, কুসংস্কাৰৰ জোৱাৰ নতুনকৈ বহাই দিছে। ইয়াৰ লক্ষ্য হৈছে ভাৰত ভূমিৰ পৰা যুক্তি বা বৈজ্ঞানিক মানসিকতাক নিৰ্বাসন দি গণতন্ত্ৰক ভুলুণ্ঠিত কৰা আৰু স্বৈৰতন্ত্ৰী ৰাষ্ট্ৰ নিৰ্মাণ কৰা। এই দীৰ্ঘস্থায়ী বিপদৰ পৰা মুক্তি লাভৰ বাবে সুদীৰ্ঘ সামাজিক আন্দোলনৰ প্ৰয়োজন হ'ব, আৰু এই সামাজিক স্থবিৰতা দূৰ কৰিবলৈ বিৰামহীন সামাজিক সংগ্ৰামৰ প্ৰয়োজন হ'ব। যুগে যুগে যি শক্তি আহৰণ কৰিছে সংগ্ৰামী নিপীড়িত শ্ৰমজীৱী জনতাৰ পৰা, আৰু তাৰ সহযোগী হিচাপে থাকিব লাগিব অবিৰত মতাদৰ্শগত সংগ্ৰাম। আৰু এই সংগ্ৰামৰ প্ৰধান অস্ত্ৰ হ'ব যুক্তিবাদ। সেয়ে যুক্তিবাদ কেৱল নিজৰ মেধা প্ৰমাণ কৰিবলৈ কৰা অন্তহীন যুক্তিৰ তৰ্ক বিতৰ্কৰ কচৰত নহয়, সামাজিক আৰু প্ৰমূল্যগত পৰিৱৰ্তন তথা উত্তৰণৰ যুদ্ধ। এই কথা মনত নৰখা যুক্তিবাদী প্ৰায়েই প্ৰতিক্ৰিয়াশীল মহলৰ প্ৰতিপত্তি আৰু দমনৰ সন্মুখত নিষ্প্ৰভ নিমাত হৈ পৰে, কাৰণ তেনে যুক্তিবাদীৰ অন্তৰত সমাজ ৰূপান্তৰৰ কোনো তাৰণা আৰু প্ৰেৰণা নাথাকে। এইটো কিন্তু ঠিক যে যেতিয়াই সমাজৰ ভিত্তিভূমিত এটা অস্থিৰতা, এটা আলোড়ন থাকে, তেতিয়াই ধৰ্মৰ ক্ষেত্ৰতো তাৰ এক স্পন্দন অনুভৱ কৰা যায়।
সেয়ে যুক্তিবাদ শক্তিশালী হোৱাৰ পূৰ্বে আধ্যাত্মিক ক্ষেত্ৰতো কিছু কিছু মুকলি বতাহ বলে, কিন্তু যুক্তিৰ ব্যাপক চৰ্চা অবিহনে সেই বতাহ মন্থৰ হৈ এসময়ত হেৰাই যায়। সেইবাবে যুক্তিবাদৰ নামত সমাজত পৰিৱৰ্তনকামী শ্ৰমজীৱী ৰাইজৰ মুক্তিৰ প্ৰতি সহানুভূতিশীল মানৱতাবাদী আন সকলো শক্তিকে একাষৰীয়া কৰি অকলে যুক্তিৰ সংগ্ৰাম চলাই যোৱাও নিৰৰ্থক আৰু হয়তো ক্ষতিকৰ। সেইসকল আমাৰ শত্ৰু নহয়, তেওঁলোকক সন্মান আৰু আদৰেৰে আমাৰ কথা শুনি বুজাব লাগিব, কিন্তু স্থবিৰতাৰ পক্ষপাতী প্ৰতিক্ৰিয়াৰ সমৰ্থকবিলাকৰ বিৰুদ্ধে নিৰ্ভীক দ্বিধাহীন আপোচহীন সংগ্ৰাম চলাবই লাগিব। পৰিৱৰ্তনৰ নামত বহুত ধাপ্পাবাজি চলে। যোৱা নিৰ্বাচনত ডেকা বুঢ়া মিলি পৰিৱৰ্তনৰ নামৰ হাৱাত গা এৰি দি পিছত কি পালে আমি আটাইয়ে দেখিলোঁ। সেইদিনালৈকে পিঞ্জৰাবদ্ধ বাঘৰ দৰে ৰাইজ গুজৰি আছিল। যোৱা এবছৰ ধৰি সেই বাঘটোক নিয়ন্ত্ৰণ কৰিবলৈ ভুলাবলৈ শাসক গোষ্ঠীয়ে চেষ্টাৰ ত্ৰুটি কৰা নাই। অৱশেষত উপাৰ্জনৰ অভাৱত হাহাকাৰ কৰি থকা ৰাইজক বলাব নোৱাৰি বানপানীৰ দৰে অজস্ৰধাৰে টকাৰ ঢল ৰাইজৰ মাজত বোৱাই দিছে। মৰুভূমিত অকস্মাত এটা নিজৰাৰ সন্ধান পাই আত্মহাৰা হোৱা মৰুযাত্ৰীৰ দৰে ৰাইজে বিভ্ৰান্ত বোধ কৰিছে। কিন্তু নিজৰাটো 6 মাহ 9 মাহৰ পিছত শুকাই গ'লে কি হ'ব, সেইকণ কাণ্ডজ্ঞান ৰাইজৰ হেৰাই যোৱা নাই। সেয়ে চাৰিওপিনে সেই বাঘটোক চেতনাহাৰক দিয়াৰ দৰে কেউপিনে ধৰ্মৰ নামত ৰাইজৰ মাজত অন্তহীন যাগ যজ্ঞ পূজা পাতল আৰু ভ্ৰান্ত ধ্যান ধাৰণাৰ প্ৰবল প্ৰচাৰ চলাই থকা হৈছে। বানপানী গৰাখহনীয়াৰ প্ৰতিকাৰ কৰিবলৈ ৰাইজৰ জীৱন জীৱিকা সুৰক্ষিত কৰিবলৈ চৰকাৰৰ ধন নাছিল। এতিয়া একোটা বিৰাট মন্দিৰ সজাত কোটি কোটি টকা দান কৰিছে বা যাগ যজ্ঞ আদিতো টকা খৰচ কৰিছে। নমামি ব্ৰহ্মপুত্ৰ বুলি যি অনুষ্ঠান পাতিছিলে এই চৰকাৰে জয়তে, তাত বোলে 57 কোটি টকা খৰচ হৈছে। কাৰণ ৰাইজক অনুগ্ৰহ প্ৰাৰ্থী ভিক্ষাৰীত পৰিণত কৰিব খোজা শোষণকাৰী আৰু শাসকৰ দলে ৰাইজ সবল হোৱাটো কেতিয়াও নিবিচাৰে, সক্ষম হোৱাটো নিবিচাৰে। সেয়ে চাহ বাগানৰ বনোৱাৰ মাজত হেজাৰ বিজাৰ টকা বিলোৱা চৰকাৰটোৱেও মজুৰি 167 টকাতকৈ বেছি কৰিব খোজা নাই। কাৰণ সি তেতিয়াহ'লে চাহ বাগানৰ মালিকৰ লাভ কিছু কমাব। শ্ৰম সংস্কাৰৰ নামত নিৰ্মম শ্ৰম আইন প্ৰণয়ন কৰি মালিকৰ হাতত মজুৰি নিয়ন্ত্ৰণৰ ক্ষমতা তুলি দিয়া হৈছে আৰু শ্ৰমিকসকলক নিজৰ ৰুজি ৰোজগাৰৰ দাবী প্ৰতিপন্ন কৰাৰ অধিকাৰ তেওঁলোকৰ হৰণ কৰা হৈছে। ৰাজহুৱা শিক্ষা ধ্বংস কৰি খৰচী ব্যৱসায় ভিত্তিক শিক্ষাৰ বহুল প্ৰচলন কৰিছে, যাতে শিক্ষা দীক্ষাৰ দিনত শ্ৰমজীৱী দৰিদ্ৰ ৰাইজ দুৰ্বল হয়, দিশাহাৰা হয় আৰু মালিকৰ শৰণাপন্ন হয়। আৰু তাৰ লগে লগে ধৰ্মৰ নামত অন্ধভক্তি, অন্ধবিশ্বাস, ভগৱানৰ নামত ভাগ্যত বিশ্বাস আৰু কুসংস্কাৰ বিয়পাই দিয়া হৈছে। এই অপকৰ্ম কৰা হৈছে এপিনে একচেটীয়া পুঁজিৰ নিৰন্তৰ নিৰ্মম শোষণত আৰ কাপোৰ তৰি দিবলৈ, আনহাতে সমাজত অৰ্ধ সামন্তবাদী অৱশেষ জীয়াই ৰাখিবলৈ।
এই যিবোৰৰ লক্ষণ জাত পাত লিংগ বৈষম্য ইত্যাদি ঈশ্বৰ আৰু মালিকৰ প্ৰতি অন্ধভক্তি আৰু নিজৰ অন্তহীন দুখ যাতনা কিবা বুজিব নোৱাৰা ভগৱানৰ লীলা বুলি মানি লোৱাৰ প্ৰৱণতা হৈছে এই বিৰাট প্ৰতিক্ৰিয়াশীল অভিযানৰ লক্ষ্য। সামাজিক সংগ্ৰামে এইবোৰ শিকলি খুলি পেলোৱাত সহায় কৰে। যেনেকৈ সাম্প্ৰতিক কালৰ ঐতিহাসিক কৃষক আন্দোলনে নানা অন্ধ ভেদাভেদ জয় কৰিছে। কৃষকে কৈছে এতিয়া যে আমি বুজিছোঁ হিন্দু মুছলমানৰ ভেদাভেদ আমাৰ মাজত মতলবী মহলে সোমোৱাই দিছে। আজি দুবছৰমান আগলৈকে ধৰ্মীয় সংঘাত আৰু হিংসাত মগ্ন হৈ থকা ৰাইজে নিজে স্বীকাৰ কৰিছে যে এইবোৰ আমাৰ মাজত এটা কু অভিপ্ৰায় লৈ পেলাই শাসক শ্ৰেণীয়ে সোমোৱাই দিছিল। আজি আমি বুজিছোঁ এইবোৰ ভুল। তেওঁলোকৰ এই মোহমুক্তি উজ্জীৱিত কৰিবলৈ যুক্তিবাদী মানৱতাবাদী সমাজৰ ৰূপান্তৰকামী চামে আপ্ৰাণ চেষ্টা কৰিব লাগিব। কাৰণ এই বোধটো হয়তো হেৰাইও যাব পাৰে। সমাজৰ চুকে কোণে মুক্তি আৰু প্ৰগতিৰ বাণী পহুচাই দিব লাগিব। খন্তেকীয়া ইনকিলাব জিন্দাবাদ সমাৱেশ বা মানৱ শৃংখলত সন্তুষ্ট থাকিলে নহ'ব। ৰবীন্দ্ৰনাথ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ মনৰ শিকলি চিঙাৰ যিটো আহ্বান, সাংস্কৃতিক বিপ্লৱৰ আহ্বান, তাত সঁহাৰি দিব লাগিব। বাৰে বাৰে আমাক কোৱা হৈছে যে আমি ভাৰতৰ আত্মাৰ প্ৰতিধ্বনি শুনিব লাগিব, পশ্চিমৰ ৰংচঙীয়া আকৰ্ষণ জয় কৰিব লাগিব ইত্যাদি। যদি ইয়াৰ অৰ্থ ভোগবিলাস ধনাঢ্যৰ অৰ্থহীন আড়ম্বৰ বৰ্জন কৰা, আপত্তি নাই। কিন্তু প্ৰায়ে এতিয়া ইয়াৰ অৰ্থ হৈছে যুক্তি আৰু বিজ্ঞানক বিসৰ্জন দিয়া। বিজ্ঞান যুক্তিৰ এক প্ৰধান সাৰথি। সভ্যতাৰ বিভিন্ন যুগত বিভিন্ন দেশত বিজ্ঞানৰ অগ্ৰগতি ঘটি আজি সি মানৱ সমাজৰ এক সমগ্ৰ মানৱ জাতিৰ প্ৰগতিৰ এক উমৈহতীয়া শক্তিশালী অস্ত্ৰত পৰিণত হৈছে। প্ৰাচীন ভাৰতীয়সকলে, গ্ৰীকসকলে, মধ্যযুগত চীনাসকলে, আৰবসকলে আৰু সম্প্ৰীতি পশ্চিমীয়া দেশবোৰে ইয়াত বিস্তৰ অৱদান দিছে। কিন্তু বিজ্ঞান কোনো দেশ বা জাতিৰ একচেটিয়া সম্পত্তি নহয়। বৈজ্ঞানিক পদ্ধতি আৰু মানসিকতা এক বিশ্বজনীন পদ্ধতি। তাক আয়ত্ত কৰিবলৈ কোনো ধৰ্ম, বিশেষ জাতি, বিশেষ আচাৰ নীতিৰ প্ৰয়োজন নাই। কেৱল শিক্ষা, নিষ্ঠা আৰু অনুশীলনেই যথেষ্ট। এতিয়া সেই বিজ্ঞানক অৱমূল্যায়ন কৰিবলৈ, তাৰ বিশ্বজনীন চৰিত্ৰত ঢাকোন দিবলৈ প্ৰাচীন ভাৰততে সকলো আছিল, বাহিৰত বিচাৰি যাব নালাগে ইত্যাদি ধৰণৰ অন্ধ বিশ্বাস প্ৰচলন কৰা হৈছে। ডাঙৰ ডাঙৰ পণ্ডিতে সংস্কৃতৰ শ্লোক মাতি কিবা ক'লেই আমি বহুতে একেবাৰে আপ্লুত হৈ যায়। আটায়ে জানে যে ঋগ্বেদত ব্যৱহৃত ভাষা পৰৱৰ্তী কালৰ সংস্কৃতৰ নিচিনা হ'লেও বহুত বেলেগ, আৰু সেই সুপ্ৰাচীন ভাষাৰ শব্দ বাক্যৰ প্ৰকৃত অৰ্থ নিৰ্ধাৰণ কৰা সহজ নহয়। এই অস্পষ্টতাৰ সুযোগ লৈ আধুনিক জ্যোতিৰ্বিজ্ঞানৰ খা খবৰ ৰখা ন্যস্ত স্বাৰ্থৰ মহলে এনে প্ৰচাৰ চলায় যে সৰ্বাধুনিক জ্যোতিৰ্বিজ্ঞানৰ নানা যুগান্তকাৰী আৱিষ্কাৰ তাহানিতে বৈদিক ঋষিমুনিসকলে জানিছিল। অন্ধভক্তৰ দল তাতেই পৰিতৃপ্ত হয়। এনে মনোভাৱে জন্ম দিয়ে অতি ক্ষতিকৰ আত্মসন্তুষ্টি আৰু ভিত্তিহীন উচ্চাত্মিকা, যি আমাৰ সমাজৰ সৃষ্টি ক্ষমতা প্ৰগতি পংগু কৰিব পাৰে। ভাৰতীয় মানুহৰ
প্ৰতিভা আৰু মেধা আন কোনো জাতি বা দেশতকৈ তাকৰ নহয়, কিন্তু আত্মসন্তুষ্টি আৰু মিছা অতীত গৌৰৱে তাত নিশ্চয় বাধা দিব। আৰু এটা উদাহৰণ দিয়া যাওক। প্ৰায়ে দাবী কৰা হয় যে প্ৰাচীন ভাৰতত উৰাজাহাজ চলিছিল। ইন্দ্ৰৰ পুষ্পক ৰথ, স্বৰ্গমৰ্ত্য জয় কৰা দিগ্বিজয়ী ৰজাসকলৰ ৰথ হেনো তাৰ নিদৰ্শন আছিল। অবিশ্বাসৰ ভাৱ দেখুৱালে অব্যৰ্থ প্ৰমাণ হিচাপে দাঙি ধৰা হয় ভৰদ্বাজ মুনিৰ বৈমানিক শাস্ত্ৰ। এইখন এখন তালপাতত লিখা পুৰণি পুথি। তেনেখন পুৰণি পুথি দেখাত আছে, কিন্তু বহুদিন আগতেই বেংগালুৰুৰ IITৰ ছাত্ৰ নে গৱেষক এজনে প্ৰমাণ কৰি থৈ গৈছে যে এইখন এখন জাল কৰা শাস্ত্ৰ। তালপাতত পুৰণি আখৰ নিচিনা লিখি এইখন এখন চলাই দিয়া হৈছে। আৰু তাত বহুত আজে বাজে কথা আছে, কিছু বৈজ্ঞানিক কথাও আছে, কিন্তু এইখন খুব সম্ভৱ 1935 চন মানতহে লিখা হৈছে। গতিকে এইটো এটা অতি চূড়ান্ত বদমাচি বুলিয়ে ক'ব লাগিব। আন উদাহৰণৰ প্ৰয়োজন নাই, কিন্তু অনুৰূপভাৱে এনে ধৰা তোমাৰ এতিয়া স্পেচ ট্ৰেভেলৰ কথা কয়। স্পেচ ট্ৰেভেল বোলে আমাৰ কোটি কোটি ধৰা এই বৰ্ষ দূৰত, অভাৱনীয় দূৰত্বত থকা নক্ষত্ৰবিলাকত আমাৰ ঋষিমুনিসকলে ভ্ৰমণ কৰিছে। আৰু তেওঁলোকৰ তেনেকুৱা স্পেচ ক্ৰাফ্ট বা অন্তৰীক্ষ যান আছিল। কথা যে এতিয়া ইন্ধন কি ব্যৱহাৰ কৰিছিল, অতি অদ্ভুতভাৱে কয় যে গাধাৰ মুঠ। আৰে এনেকুৱা ইমান দূৰ যাবলৈ হ'লে গাধাৰ মুঠটো তোমাৰ একেবাৰে কোটি কোটি গাধাৰ মুঠ লাগিব। এইবোৰ কোনে সংগ্ৰহ কৰিব, কোনে ৰাখিব, এই অদ্ভুত ধৰণৰ কথা এইবিলাক। ঠিক অনুৰূপভাৱে মানুহৰ চেতনাত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা ইতিহাসতো নানা বিভ্ৰান্তি সৃষ্টি কৰা হৈছে। ভাৰতীয় হিন্দুৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ, গৰুৰ পবিত্ৰতা প্ৰমাণ কৰিবলৈ, গো মাংসৰ পবিত্ৰতা পুৰণি কালত ভাৰতীয়ৰ মাজত গৰুৰ পবিত্ৰতা প্ৰমাণ কৰিবলৈ পুৰণি কালত ভাৰতীয়ৰ মাজত গো মাংসৰ ব্যাপক প্ৰচলন নথকা বুলি বা একেবাৰে নাছিল বুলি তুমুল প্ৰচাৰ চলোৱা হয়। কোনোবা যদি কয় যে আগৰ মানুহবিলাক আৰ্যসকলে গৰু খাইছিল, মানুহ জাপ মাৰি উঠে। আৰু গৰুৰ উল্লেখ ইমান বহুত আছে উপনিষদত, বেদত, সেইবিলাকৰ কিবা প্ৰতীকী ব্যাখ্যা আগবঢ়াইছে। কিন্তু মাৰ্ক্সবাদী ঐতিহাসিক D.N. ঝা, অলপতে তেওঁ প্ৰয়াত হৈছে, প্ৰাচীন ভাৰতত গো মাংসৰ বিষয়ে ব্যাপক উদাহৰণ তেওঁ আৰু জনপ্ৰিয়তা, সেইটো জনপ্ৰিয় মাংস আছিল, প্ৰমাণ কৰিবলৈ এটা বহু তথ্য অৱতাৰণা কৰিছে বিভিন্ন উৎসৰ পৰা। সেইদৰে গুপ্ত যুগকো ভাৰতৰ স্বৰ্ণযুগ বুলি যিটো প্ৰতিপন্ন কৰা হয়, যে বুদ্ধ যুগটো নহয়, তাৰ পিছৰ মুছলিমসকলৰ যুগটো নহয়েই, স্বৰ্ণযুগটো ব্ৰাহ্মণ্যবাদৰ প্ৰাদুৰ্ভাৱ আছিল, সেই সময়তে ভাৰতৰ সকলো পিনে উন্নতি হৈছিল বুলি প্ৰচাৰ কৰা হয়। কিছু কিছু উন্নতি হৈছিলে, সেইটো সন্দেহ নাই, কিন্তু সেই আখ্যানত বহু অতিৰঞ্জন আৰু ফাঁক আছিল বুলি D.N. ঝাই প্ৰমাণ কৰি থৈ গৈছে। আৰু তেখেত বহুত সমালোচনাৰ সন্মুখীন হৈছিল, মৃত্যুৰ ভাবুকিও পাইছিল, কিন্তু তেওঁৰ এই বক্তব্য খণ্ডন হোৱা নাই। আৰু এটা কথা যে সেইটো যে মুছলমানবিলাক, ৰজাবিলাক হিন্দু বিদ্বেষী হোৱাৰ বাবে তেওঁলোকে হেনো উন্মাদৰ দৰে মন্দিৰ ধ্বংস কৰা এটা ইতিহাসত প্ৰমাণ পোৱা যায়। এইটো ইয়াৰো কোনো প্ৰমাণ নাই। কিবা হাজাৰ হাজাৰ, কিমান হাজাৰ মূৰ্তি
মন্দিৰ ধ্বংস কৰা বুলি তেওঁলোকে কৈ থাকে। কিন্তু মাৰ্কিন ঐতিহাসিকবিলাকে যিবিলাক মানে অলপ বিজ্ঞান আৰু যুক্তিনিষ্ঠ, তেওঁলোকে পাৰ্চিয়ান ভাষাও জানে, সংস্কৃত ভাষাও জানে, ভাল মানে হেৰিবিলাক আৰু বৰ নিষ্ঠাৱান গৱেষক। এওঁলোকে বহুত ঘাটি ঘুটি মাত্ৰ 82টা মন্দিৰ ধ্বংস কৰাৰ প্ৰমাণ পাইছে। 700 বছৰত 600 বছৰত 82টা, ইমান ডাঙৰ সংখ্যা নহয়। আৰু তদুপৰি তাতে মছজিদো ধ্বংস কৰিছে বহুত। গতিকে এইবোৰ এটা মানে, আৰু বহুতেতো টিপু চুলতানে মন্দিৰত দান দক্ষিণা কৰিছে। তেওঁলোকে হিন্দু বিদ্বেষী বুলি কোনো প্ৰমাণ নাই। আনকি ঔৰংজেবেও কৰিছিল ক'ৰবাত ক'ৰবাত। আমাৰ উমানন্দ মন্দিৰতে এই অসম আক্ৰমণ কৰিবলৈ আহি ভূমিদান কৰিছিল। আচ্ছা, আকৌ এই পুৰণি যিবোৰ মুছলিম যুগৰ পুৰণি কীৰ্তিচিহ্ন যিবিলাক আছে, সেইবিলাক আচলতে হিন্দু আছিল বুলি প্ৰমাণ কৰাৰ চেষ্টা চলিছে। এতিয়া ধৰা তাজমহলক কোৱা হয় যে তেজু মহালয়া বুলি এটা শিৱ মন্দিৰ আছিলে। সেইটো এটা মাজে মাজে খুব চিঞৰ বাখৰ কৰি এই সংঘ পৰিবাৰৰ মানুহে কয়। কিন্তু তাজমহলৰ নক্সাটো চোৱা যাওক, ভিতৰত মস্ত এটা গম্বুজ আৰু চাৰিওফালে 4টা মিনাৰ। এইটো হৈছে মুছলিম হেৰিৰ মানে সৌধৰ এটা নক্সা। আৰু ভিতৰৰ বেৰত দেখা গৈছে বিভিন্ন জালি কটা বা জ্যামিতিক নক্সা বা ফুল কটা মানে ফ্ৰেস্কো বা বুজিছা নাই, তেনেকুৱা নক্সা মানে বেৰত কটা আছে। দেখিবলৈ ধুনীয়া, বিভিন্ন পাথৰত। গতিকে সেইবোৰ তোমাৰ বুলি কোনো প্ৰমাণ নাই। সেইবোৰতো গোটেই সম্পূৰ্ণ মুছলিম হেৰি। তাত আৰু কি শিৱ মন্দিৰৰ চিন থাকিবহে, অদ্ভুত। ভিতৰত 2টা বোধহয় কবৰো আছে তলত। তো হিন্দু মন্দিৰ ক'ত? এইটো অদ্ভুত কথা এইবিলাক। এইটো ইণ্ডো পাৰ্চীয় স্থাপত্যবিদ্যাৰ এটা উৎকৃষ্ট নিদৰ্শন। তাক হিন্দু মন্দিৰ আখ্যা দিয়াৰ কোনো অৰ্থ নাই। এতিয়া বিজ্ঞান আৰু যুক্তিৰ এই যিটো আমি প্ৰয়োজন বা গুৰুত্ব আমি উল্লেখ কৰিছোঁ, তাৰ বাধা যে সামন্তবাদী শক্তি হৈছে তেনে নহয়। বহু পৰিমাণে সাম্ৰাজ্যবাদী একচেটিয়া পুঁজিও মানে তাৰ ওপৰত মানে কৰ্তৃত্বশালী হৈ আছে। বিজ্ঞান এতিয়াও সৰ্বসাধাৰণৰ সঁজুলি হোৱা নাই, সৰ্বসাধাৰণৰ সাৰথি হ'ব পৰা নাই। কাৰণ বিজ্ঞানৰ সকলো চাবিকাঠি এতিয়া ধনৰ জোৰত একচেটিয়া পুঁজিয়ে দখল কৰিছে। তেওঁলোকৰ গৱেষণাগাৰবিলাকত বিজ্ঞানৰ চৰ্চা হয়। তাৰ বাহিৰে বিশ্ববিদ্যালয় এইবিলাকত কিছু হয়, সেইবিলাকো তেওঁলোকে আজিকালি কিনি নিয়ে ফলাফলবিলাক। আৰু তাৰ পৰা যিবোৰ বস্তু উৎপাদন কৰে, ঔষধকে আদি কৰি, তেওঁলোকৰ মতে দামটো দিব লগা হয়। গতিকে তেওঁলোকৰ ধন মানে অন্তিম বিচাৰত তেওঁলোকৰ ধন আহে ৰাইজৰ পৰা, ৰাইজৰ ধনৰ পৰা। আৰু সেই ধনখিনি তেওঁলোকে ব্যৱহাৰ কৰে ৰাইজক শোষণ কৰিবলৈ। তেওঁলোকৰ নিৰ্মিত বস্তুৰ যি দাম, যিটো নহ'লে মানুহ চলিব নোৱাৰে, এই ধৰণে। আৰু তেনেকৈ তেওঁলোকে আজিও মানে বিজ্ঞানক এটা শোষণৰ অস্ত্ৰ হিচাপে পৰিণত কৰি আছে। যদিও বিজ্ঞানৰ পৰা ৰাইজৰ নিশ্চয় বিভিন্ন ধৰণৰ উপকাৰ হৈছে। এই ধৰা যেনে এতিয়া ক'ভিড ওলাল, ভেকচিনো ওলাইছে। এতিয়া সকলোৱে সেই বিজ্ঞানৰ কথা কয়। কিউবাত কি ধৰণে, সাম্যবাদী ৰাষ্ট্ৰ কিউবাত কি ধৰণে মানে ইয়াৰ ব্যৱহাৰ কৰা হৈছে বিজ্ঞানৰ কোনেও নকয়। তাততো তেওঁলোকে মানে অতি কম দামত বা বিনামূলীয়া চিকিৎসা দিছে। আমেৰিকাৰ 16জন দুৰাৰোগ্য ৰোগী, তেওঁলোকে মানে আমেৰিকাত চিকিৎসা কৰাৰ কোনো উপায় নাছিলে। তাৰ চিকিৎসা ব্যৱস্থা অত্যন্ত ব্যয়বহুল। এতিয়া মাইকেল মুৰ নামৰ এজন মানুহে নাৱেৰে তেওঁলোকক কিউবালৈ লৈ গ'ল।
তাতে ছমাহমান ৰাখি সকলোকে সম্পূৰ্ণৰূপে সুস্থ কৰি ঘূৰাই আনিলে। কিন্তু আমেৰিকা এটা মিৰেকল জানকে। গতিকে এই পুঁজিপতি একচেটিয়া পুঁজিপতিবিলাকে বিজ্ঞানক কবলিত কৰি সমাজৰ সম্পদ যিহেতু সিহঁতৰ হাতত, বিজ্ঞানো সিহঁতৰ কবলত, সিহঁতে এইবোৰ মানে নিজৰ স্বাৰ্থত, নিজৰ মুনাফাৰ স্বাৰ্থত ব্যৱহাৰ কৰি আছে, ৰাইজক নিপীড়ন কৰিছে আৰু ভয়ংকৰ ভয়ংকৰ মাৰণাস্ত্ৰ তৈয়াৰ কৰিছে, যাতে যুদ্ধৰ যোগেদি সিহঁতৰ ক্ষমতা বজাই ৰাখিব পাৰে। আৰু তাৰ ফলত হৈছে কি, এইবিলাকে মানুহৰ জীৱন একেবাৰে বিধ্বস্ত কৰিছে। আমেৰিকাই ইৰাকত যিটো যুদ্ধ চলালে, 6 নিযুত মানুহ সৰ্বাংশে বৰবাদ হৈ গ'ল তেওঁলোকৰ জীৱন। এইখিনিয়ে মোটামুটিভাৱে আজি মোৰ ক'বলগীয়া। এখন সভাত ইয়াতকৈ দীঘলীয়া কৰিব নোৱাৰি আৰু অন্যান্য বিশিষ্ট বক্তা আছেই। বিজ্ঞান আৰু যুক্তিৰ কথাটো ইমান বিশাল, ইমান জটিল, বহুদিশ বিশিষ্ট যে গোটেই দিনটো কৈ থাকিলেও ওৰ নপৰে। গতিকে মই নিজে মোৰ সামান্য জ্ঞানেৰে যিখিনি বুজোঁ তাকে ৰাইজৰ আগত ক'বলৈ মই ইয়াত প্ৰয়াস কৰিছোঁ। ধন্যবাদ।